Hey dosto, welcome back to my second channel. Mosun etahe channel. Jiki নহওক মোৰ সাইক্লিং সিঙ্গেল চেনেলটোলৈকে সকলোকে স্বাগতম আৰু মই আজি দেখুৱাম এনেকুৱা এখন সাইকেল যিখন সাইকেল পেডেল মাৰিলেও মাৰিব পাৰি আৰু নামাৰাকেও বহুত দূৰ যাব পাৰি মই দেখাইছোঁ এখন সাইকেলখন এইখনেই হ'ল সেই বিখ্যাত সাইকেলখন 91 ব্ৰেণ্ডটো আৰু মেৰাকি হ'ল মডেল নামটো এইখনে হ'ল সেই বিখ্যাত বাইকখন য'ত ইয়াত এই 91 য'ত লিখা আছে 91 য'ত লিখা আছে ইয়াত আছে বেটাৰীটো আৰু পিছত আছে হাফটো হাফ মানে মটৰ এইটো আৰু এই যে পিনটো এই পিনটো চাৰ্জ দিব লাগে চাৰ্জিং পিনটো হয় আৰু মই এতিয়া দেখাম কেনেকৈ চাইকেলখন চলে পেডেল নামাৰিলেও তো এই ষ্টেণ্ডডালত এতিয়া মই উঠাই দিম এই বিখ্যাত চাইকেলখন আৰু কেনেকৈ চলাই তাৰপিছত মই দেখাই দিম তো এই চাইকেলখন এতিয়া উঠি গ'ল এনেকৈ ওপৰত তো দেখিছে এনেকৈ ওপৰত ওলমি আছে ইয়াৰে এতিয়া মই কিটো অন কৰিম মই কেনেকৈ অন কৰিম মই দেখাই দিছোঁ এই চাবিটো কৰিব লাগিব এতিয়া অন হোৱাৰ পিছত খটককৈ উঠিব এইটো অন কৰিলোঁ তাৰপিছত ইয়াতে এই ডিছপ্লেখনত পাৱাৰ বাটনটো টিপি ধৰিলে অন হ'ব ইয়াতে তিনিটা লাইট আছে ল' মিডিয়াম হাই তো এইটো নিজে ছেট কৰিব পাৰিব আৰু নিজে স্পীডত যাব লাগিলে মিডিয়াম বা হাইত দিলে হ'ল এতিয়া এইটো হ'ল এক্সিলেটৰ তো ইয়াত এইটো যেতিয়া মই পকাই দিম তো চকাটো নিজে নিজে অট'মেটিক ঘূৰি যাব আও ভূত না কি নিজে নিজে চকা ঘূৰিছে ইয়াতে মাৰিলোঁ টিপা গড়গড়বলৈ গৈ শিপা যেন হ'ল একদম আৰু আজি এই চাইকেলখনৰ ডেলিভাৰী আছে সৰভোগত কিন্তু এইটো কালাৰ নহয় ব্লেক কালাৰ ব্লেক আৰু এইটো অৰেঞ্জ আৰু ব্লেকৰ কম্বিনেশ্যন যিটো ডেলিভাৰী আছে সেইটো ব্লেক আৰু ৰেডৰ কম্বিনেশ্যন সেইখন অলপ পিছত আহি পাব আমাৰ ইয়াত ষ্ট'ৰলৈকে সেইখন তাৰপিছত ফিটিং কৰি আকৌ আমি সৰভোগত ডেলিভাৰী দিব যাম আহি পালে আমাৰ এই ছেফ এক্সপ্ৰেছত এই চাইকেল দুখন মানে ইলেক্ট্ৰিক চাইকেল দুখন এতিয়া পটাপট ফুট কৰি যাব লাগে আৰু সৰভোগ কিনকিনকৈ অকণমান বৰষুণ আহি আছে দাদা নমাই দিয়ক জলদি যাব লাগে সৰভোগ ভিতৰত আছে আমাৰ এই চাইকেল দুখন মেৰাকি এতিয়া নমাব লাগে চাইকেল দুখন তো আহি গ'ল এই মেৰাকি ব্লেক ৰেড ভাৰ্চনত এতিয়া ইয়াৰ জলদি আনবক্সিং কৰিব লাগে তো বলক আমি আনবক্সিং কৰোঁ চাইকেলখন ভাই কাটা যায় জলদি ইমান টাইম লাগে না ইয়াত আছে ইউজাৰ মেনুৱেল এখন আৰু ইয়াত পেডেল আছে আৰু ইয়াত আছে এডাল চাৰ্জাৰ চাইকেলখন যিখন তেতিয়াহ'লে আমি চাৰ্জ কৰিব আমাৰ চাইকেলখন এতিয়া ৰেডি হৈ গ'ল আমি যাম এতিয়া সৰভোগত এই চাইকেলখন ডেলিভাৰী দিব এতিয়া পিছত উঠাই লওঁ চাইকেলখন মোবাইলটো থৈ দিওঁ এই ইটাৰ ওপৰত
ষ্টাৰ্ট দিলোঁ এই টেম্পুখন। এতিয়া আমি যাম সৰভোগত। কাষত মোৰ জেঠী আছে, সি মোবাইল কিবা কিবি টিপি আছে আৰু মই চলাই আছোঁ গাড়ী। আৰু পিছত আছে আমাৰ চাইকেলখন, যিখন ডেলিভাৰী দিব যাম। আমি সৰভোগ পালোঁহি। সৰভোগৰ এটা সৰু ৰাস্তাৰ মাজে মাজে আমি গৈ আছোঁ এই দাদাজনৰ ঘৰলৈ, যিজনে চাইকেলখন অলৰেডি কিনিছে। তেওঁৰ ঘৰ অকণমান দূৰ গৈ পোৱাৰ পিছতে আমি গৈ পাম তেওঁৰ ঘৰ। আৰু ফাইনেলি আহি পালোঁ আমি সেই দাদাজনৰ ঘৰ। এইজনেই দাদা, যিজনে এই চাইকেলখন লৈছে। আমি চাইকেলখন নমাই দিলোঁ এতিয়া।